ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি হৈছে কাতি বিহু আৰু মোৰ ফালৰ পৰা সকলোলৈকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তুলসী গছৰ চাকি জ্বলোৱা হৈ গ'ল আৰু এতিয়া যাওঁ মই পাকঘৰলৈ কিবা বনাওঁগৈ আৰু আজি এটা খুব ধুনীয়া ৰেচিপি দিম শেষত। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু দিনটো কি কি কৰোঁ মই সকলোখিনি দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকিব। এইফালে বায়ে কাটি আছে হেৰি কি কাটিছে বা? বিলাহী। বিলাহী আজি কি বনাব? ঘুগুনি বনাম, ঘুগুনি। আৰু এইফালে মায়ে বনাই আছে পিঠা, একদম তেল পিঠা ধুনীয়াকৈ বনাই আছে। আৰু বাকী মই বনাম আজি আঙুলি পিঠা। আপোনালোকে সকলোৱে চাব ভিডিঅ'টোত মই কেনেকৈ আঙুলি পিঠা বনাওঁ। আৰু বাকী আমাৰ পিঠাটো আঙুলি পিঠা বুলি কয় কাৰণ পিঠাটো আকাৰটো আঙুলি নিচিনা। আৰু আমাৰ এইজন উঠাই নাই এতিয়ালৈকে। বিহু দিনাখন ইমান দেৰিলৈকে বিচনাত শুই আছে। উঠা আকৌ, বিহু শুভেচ্ছা এটা দিয়া মোক। কোনো ৰিপ্লাই নাই। আৰু এইফালে একদম নাৰিকল কাটাত ব্যস্ত মায়ে, পূৰা নাৰিকল ৰুকি আছে কাৰণ আজি লাডু বনাব। মায়ে বহুত ধুনীয়া লাডু বনায়, একদম বগা বগা লাডু বনায়। আজি কেনেকুৱা হয় নাজানো বাৰু, কিন্তু এনেই ধুনীয়াই বনায় লাডু। আৰু এইফালে আমাৰ বিহুৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে বাৰু এইখিনি ঘুগুনি আমাৰ ভাগৰ আৰু এইখিনি ছোৱালী ভাগৰ। তাকে জ্বলা নিদিয়াকৈ বনাই দিওঁ। কেনেকুৱা হৈছে ঘুগুনি কালাৰটো এবাৰ সকলোৱে জনাব দেই। আৰু এইফালে চব খোৱাত ব্যস্ত হৈ আছে একদম। আৰু এতিয়া মই বনাম আঙুলি পিঠা। আৰু এই পিঠাটো আঙুলি পিঠা দীঘল দীঘল কাৰণে আঙুলি পিঠা বুলি কয়। তাৰ বাবে মই এবাটি ল'লোঁ কেঁচা পিঠাগুড়ি। কেঁচা পিঠাগুড়ি ল'লে পিঠাটো ভাল হয়। আৰু ইয়াতে গোটা গোটা হৈ আছে, মই সেইকাৰণে গোটাবোৰ অলপ ভাঙি দিছোঁ যাতে মঠুতে প্ৰব্লেম নহয়। আৰু ইয়াতে অকণমান মই নিমখ দি দিছোঁ যাতে পিঠাৰ সোৱাদটো অকণমান ভাল হয়। নিমখ দিলেও পিঠাৰ সোৱাদটো ভাল হয়। তাৰপিছতে দি পেলাই নিমখখিনি দি ধুনীয়াকৈ আকৌ এবাৰ মিলাই দিব যাতে নিমখখিনি চব পিঠাগুড়িখিনিৰ লগত মিলি যায়। আৰু মই ইয়াতে 1 চামুচ দিলোঁ ঘিউ দিলে ডোটো ভাল হয়, মঠাটো ভাল হয়। ঘিউখিনি দি ধুনীয়াকৈ মিলাই দিব যাতে পিঠাগুড়িখিনিৰ লগত ঘিউখিনি মিলি যায়। আৰু কুহুমীয়া গৰম পানীৰ লগত ধুনীয়াকৈ অকণ কৰি পেলাই পানীটো অকণ দি পেলাই পিঠাগুড়িখিনি সানি থাকিব। সৰহকৈ পানী নিদিব কাৰণ পিঠাগুড়িত পানীটো অকণতে বেছি হৈ যায়, পেলপেলীয়া হৈ যায়গৈ। সেইকাৰণে অকণকৈ দি পেলাই পিঠাগুড়িখিনি সানি ল'ব যাতে ডোটো ভাল হয় বনোৱাত। আৰু ইয়াত দেখিছিলে মোৰ ডোটো কি ধুনীয়াকৈ একদম মঠা হৈ গৈছে, বহুত কোমল হৈছে। টান নকৰিব আপোনালোকে বেছি, কাৰণ টান কৰিলে পিঠাটো উঠাবলৈ দিগদাৰ হয়, টান হৈ থাকে পিঠাবোৰো। সেইকাৰণে অকণ কোমলকৈ কৰিব। আৰু ডোটো এতিয়া মই অকণ সময়ৰ কাৰণে ঢাকি থৈ দিম, 5-10 মিনিটৰ কাৰণে অকণ ঢাকি ধৰিলে বনাবলৈ ভাল হ'ব পিঠাটো। আৰু আনফালে মই কেৰাহী এখন পাতি দিলোঁ, তাতে মই গাখীৰ ঢালি দিলোঁ। মই গাখীৰ লৈছোঁ 2 লিটাৰ, কাৰণ মোৰ ঘৰত আছে আলহী, সেইকাৰণে অলপ সৰহকৈ বনাইছোঁ যাতে সকলোকে আতি যায়। কিন্তু আপোনালোকে যদি বিচাৰে কমকৈও কৰিবলৈ পাৰে। আৰু গাখীৰখিনি মাজে মাজে এনেদৰে লৰাই থাকিব, নহ'লে তলত ধৰি যাব। মাজে মাজে লৰাই থাকিলে তলত পটককৈ ধৰি নাযায়। আৰু ইয়াতে মই এতিয়া দিম অকণমান ইলাচি গুড়ি যাতে ইয়াৰ গোন্ধটো ভাল হয় আৰু ফ্লেভাৰটো ভাল লাগে খাই। চ' এইখিনি দি পেলাই আকৌ মই লৰাই দিলোঁ। আৰু আনফালে মই ডোটো এতিয়া ধুনীয়াকৈ আকৌ অকণমান মঠি ল'লোঁ। মঠি পেলাই ধুনীয়াকৈ পিঠাবোৰ এটাকৈ পিঠা বনাই গৈছোঁ এনেকৈ দীঘলকৈ। পিঠা আকাৰটো হয়তো ইমান ভাল নহ'ব পাৰে, কিন্তু খাই কিন্তু সঁচাকৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন, খুব ধুনীয়া লাগে এইটো। এই ৰেচিপিটো মোৰ মায়ে শিকাইছিলে আচলতে আগতে। মই বহুত বছৰ হ'ল বনোৱা নাছিলোঁ, সেইকাৰণে আজি ভাবিলোঁ কাতি বিহু বুলি মই এবাৰ বনাওঁ পিঠাটো, ঘৰত সকলোকে খুৱাওঁ। আৰু এয়া দেখিছেনে মোৰ এটাকৈ গোটেইকেইটা পিঠা হৈ গ'ল। এইফালে একদম মোক ছোৱালী একদম সহায় কৰি দিছে দেই, তাইও একদম বনাই বোলে। তাই বনোৱাকেইটা পিছে একদম সৰু হৈছে। আৰু এয়া দেখিছেনে গোটেই গাখীৰখিনি শুই একদম আধা পোৱামান হৈ গ'লগৈ। আৰু ইয়াতে মই পিঠাখিনি এটা কৰি পেলাই দি দিলোঁ। আপোনালোকে সাৱধানে দিব যাতে পিঠাটো ভাঙি নাযায়।
আৰু ইয়াত দেখিছেনে পিঠাবোৰ কি ধুনীয়াকৈ সিজিছে আৰু গাখীৰখিনি পূৰা একদম কমি গ'ল। আৰু ইয়াতে মই আধা কাপ চেনি দি দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি চেনিটো দি ল'ব। মই অকণ কম ভাল পাওঁ মিঠাটো, সেইকাৰণে মই কম মিঠা দি দিছোঁ। আৰু এইখিনি দেখিছেনে শুহি একদম কিমান কমি গ'ল গাখীৰখিনি। আৰু মোৰ হাতাখন দেখিছেনে কেনেকুৱা একদম ডাঠকৈ সৰটো লাগি গৈছে। মানে সঁচাকৈ খুব ধুনীয়া টেষ্ট হৈছিলে পিঠাটো। আপোনালোকে সঁচাকৈ কৈছোঁ, আপোনালোকে ট্ৰাই কৰিব পিঠাটো, বহুত ধুনীয়া লাগে খাই পেলাই। দেখিছেনে কালাৰটো এনেকুৱা ধুনীয়া হৈছে। আৰু এইফালে মোৰ আঙুলি পিঠা ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে বাৰু কালাৰটো সকলোৱে জনাব দেই কমেণ্ট বক্সত। আৰু ওপৰতে মই অকণমান কেশৰ দি দিলোঁ। ভাল লাগিছেনে দেখাত বাৰু পিঠাটো? সঁচাকৈ খায়ো ভাল লাগিছিলে। আৰু এইফালে মায়ে বনালে লাডু, নাৰিকলৰ লাডু। আৰু লগতে জনাবচোন নাৰিকলৰ লাডুখিনি কেনেকুৱা হৈছে দেখাত, ভাল লাগিছেনে নাই কমেণ্ট বক্সত এবাৰ জনাব। চবকে খুৱাই মেলি হৈ গ'ল, পিঠাও বনোৱা হৈ গ'ল, আপোনালোকক সকলোখিনি মই দেখুৱাইছোঁৱেই। আৰু এতিয়া মই যাম এখন মেলালৈ। আচলতে কাতি বিহুত তেনেকৈ মানুহৰ মেলা নহয়, কিন্তু আমাৰ ইয়াত গাঁৱত এখন মেলা হয়। এখন বহুত বছৰৰ পৰা এই মেলাখন পাতি আহিছে। মেলাখনক কোৱা হয় মিলন মেলা। আৰু মিলন মেলা কিয় কয় মই সেইটো কৈ আছোঁ, কাৰণ মই যামেই অলপ পিছতকৈ আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। সকলোখিনি দেখুৱাই থাকি আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াই গম পাব আচলতে এখন মিলন মেলা মানে কি। সন্ধিয়া হোৱাৰ লগে লগে মই তুলসী তলত চাকি জ্বলালোঁ, স্বগস্তি মন্দিৰ ওলাইছোঁ এনেদৰে। আৰু মোৰ তুলসীজোপা কেনেকুৱা লাগিছে বাৰু ক'বচোন। যোৱা বছৰে ৰুইছিলোঁ এইযোৰ তুলসী, কাতি বিহুতে যোৱা। আৰু আজি ইমানখিনি ডাঙৰ হৈ গ'ল, ভাল লাগিলে ক'ব। আৰু আনফালে আমি পালোঁহি মিলন মেলা, যিটো মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ। দেখিছেনে কিমান মানুহ, একদম অগণন মানুহ। কিন্তু ইয়াত মেলাৰ নিচিনাকৈ তেনেকৈ ইমানবোৰ মেলাৰ বস্তুবোৰ নাহে। আৰু ইয়াতে আমাৰ নগাঁৱৰ বিধায়ক উপসুমা ডাঙৰীয়াদেৱে আহি ইয়াতে বন্তি প্ৰজ্বলন কৰিলে, আকাশ বন্তি জ্বলালে। আৰু সকলোৱে সেৱা কৰিছে এনেদৰে। আচলতে এই মেলাখন 50 বছৰৰ পৰাই চলি আহিছে পৰম্পৰাগতভাৱে। আৰু এই দিনটোতে হেনো ভালপোৱা ল'ৰা ছোৱালীবিলাকে আহি এইকণ জেগাতে মনৰ ভাৱ প্ৰকাশ কৰিছিলে, মনৰ মিল হৈছিলে। সেইকাৰণে এই মেলাখনক মিলন মেলা বুলি কোৱা হয়। কিন্তু আজিকালি সেইবোৰ নাই, আজিকালি এনেদৰে অনুষ্ঠান কৰে, প্ৰগ্ৰাম কৰে। আৰু খুব ভাল লাগে। আপোনালোকে কেতিয়াবা কাতি বিহুত এইফালেদি যদি আহে তেনেহ'লে চাব, মেলাখন বহুত বেছি ভাল লাগে। আৰু ইয়াতে তেনেকৈ বম চম ফুটাই বহুত মানুহে ফূৰ্তি কৰে, বহুত বেছি ভাল লাগে। আৰু ইয়াতে এতিয়া চলি আছে দিহানামৰ প্ৰতিযোগিতা। খুব ধুনীয়া দিহানাম গায় মানুহগৰাকীয়ে, একদম ছ'চিয়েল মিডিয়াত ফেমাছ মানুহগৰাকী, আমাৰ ওচৰৰে হয়। শুনিব আপোনালোকে এবাৰ। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু দিহানাম ভাগ উপভোগ কৰক। থেংক ইউ।